হেল্ল' আজি আকৌ আহিলোঁ এটা নিউ ৰেচিপি লৈ। থাম্বনেইল চাই গম পাইছেনে কি বনাব গৈ আছোঁ আজি মই বনাব গৈ আছোঁ পেৰা। ভাল পায়নে আপোনালোকে খাই? মই কিন্তু ইমান এটা পচন্দ নকৰোঁ, কিন্তু কেতিয়াবা খাব মন গ'লে ঘৰতে বনাওঁ। সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ এবাৰ। পেৰা বনাবৰ কাৰণে প্ৰথমত মই পেনটোত 1 গ্লাছ গাখীৰ দিছোঁ। আপোনালোকে যিকোনো গাখীৰ দিব পাৰে। গাখীৰখিনি অকণমান গৰম হোৱাৰ পিছত মই 1 বাটি অমুল পাউডাৰ দিছোঁ। পাউডাৰখিনি দিয়া সময়ত অলপকৈ দিব যাতে গোটা লাগি নাযায়, আৰু পানীখিনি বেছি গৰম হ'ব নিদিব। পানীখিনি বেছি গৰম হ'লেহে গোটা লাগিব। যদি পানীখিনি আপোনালোকে বেছি গৰম হ'ব নিদিয়ে, অকণমান গৰম হওঁতে যদি গাখীৰখিনি দি দিয়ে তেনেহ'লে গোটা নালাগে। পাউডাৰখিনি দিয়া হোৱাৰ পিছত কণ্টিনিউৱাছলি গাখীৰখিনি লাৰি থাকিব লাগিব যাতে পেনত লাগি নাযায়। পাউডাৰখিনি দিয়া হোৱাৰ পিছত মই চেনি এড কৰিছোঁ। চেনিটো অলপ চাই চিতি দিব, কাৰণ অমুল পাউডাৰতো অলৰেডি চেনি এড হৈ থাকে, অলপ চাই চিতি দিলে বেছি ভাল। চেনি দিয়া হোৱাৰ পিছত গাখীৰখিনিক লাৰি থাকিব লাগিব, নহ'লে পেনত লাগি যাব। যেতিয়ালৈ গাখীৰখিনিৰ কনচিষ্টেঞ্চি মতা হৈ নাযায় তেতিয়ালৈ লাৰি থাকিব লাগে। মই ফ্লেভাৰ এণ্ড স্মেলৰ কাৰণে গোলাপ জল দিছোঁ অলপ। আপোনালোকে যদি বিচাৰে দিব পাৰে বা এভইডো কৰিব পাৰে। এয়া চাওক, গাখীৰখিনিৰ কনচিষ্টেঞ্চি অলপ মতা হৈ গ'ল, কিন্তু আৰু অলপ সময় মই এনেকুৱা লাৰি থাকিব লাগিব যেতিয়ালৈ পাৰফেক্টলি মতা হৈ নাযায়। ফাইনেলি ৰেডি হৈ গ'ল কিবাকৈ। ৰেডি হৈ যোৱাৰ পিছত মই গোটেইখিনি কাঁহী এখন ওলাই লৈছোঁ। কাঁহীখন ওলোৱাৰ আগত অলপ ঘি লগাই ল'ব, কিন্তু আপোনালোকে চাওক মই ঘি লগোৱা নাছিলোঁ এয়া কি অৱস্থা হৈছে। আপোনালোকে কাঁহীত ওলোৱাৰ আগত ঘি অলপ লগাই ল'ব। কাঁহীটোত ওলাই লোৱাৰ পিছত অলপ আটা মাৰাৰ নিচিনাকৈ মাৰি লৈছোঁ। তাৰপিছত এনেকুৱা সৰু সৰুকৈ বল বনাই লৈছোঁ। মই এটা বল লৈ এনেকুৱা অলপ প্ৰেছ কৰি পেৰা শ্বেপ দিছোঁ। আপোনালোকে যদি বিচাৰে বেলেগ শ্বেপো দিব পাৰে। ঠিক তেনেধৰণে মই বাকীখিনিও কৰি ল'ম। ফাইনেলি গোটেইখিনি পেৰা ৰেডি হৈ গ'ল। মই বেছি পেৰা বনোৱা নাই, যিহেতু আমাৰ ঘৰত ইমান এটা মিঠা খোৱা নহয়। সেইকাৰণে মই জাষ্ট আপোনালোকক দেখাবৰ কাৰণে কেইটামানহে বনাইছোঁ। ভাল হৈছেনে দেখিব পেৰাখিনি? আপোনালোকে ট্ৰাই কৰিবচোন ঘৰত যদি কেতিয়াও ট্ৰাই কৰা নাই। আৰু মই যোৱাকালি এটা ভিডিঅ' আপলোড দিছিলোঁ, আপোনালোকে চাইছেনে নাই চোৱা? যদি নাই চোৱা তেনেহ'লে মই লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে এতিয়াই গৈ পেলাই চাই লওক ভিডিঅ'টো। মোৰ ভিডিঅ'ছ যদি চাই ভাল পায় আপোনালোকে, যদি মোৰ ভিডিঅ'ছ পচন্দ হৈছে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু লগতে মোৰ ইনষ্টা একাউণ্টটোও ফ'ল' কৰি দিব।